বোলো হে ৰাধমেশ্বৰী শুনিছানে আজি ভেবেলা পেহীকৰ ঘৰলৈ যোৱা কথা নাছিল জানো বিয়া খাবলৈ সোনকালে ওলোৱা আকৌ এই ৰবচোন ৰাতিপুৱা পৰা লেপকে কামখন কৰি আজৰি হৈছোহে আপুনি ভেবেলা আৰু ফেলেকি ওলাবলৈ কগে যাওক মই ওলাই গৈ আছো এই সোনকাল কৰা নহ'লে আমি গৈ বিয়া নেপামগৈ ভেবেলা ভেবেলা উঠ আকৌ এই ঘৰ দুপৰীয়ালৈকে গাভিনী শিয়ালজনীৰ নিচিনা পেটটো পেলাই শুই আছো যে পেহীকৰ ঘৰ বিয়ালৈ নাযাওঁ হ'বলা পাপা মই বিয়ালৈ নাযাওঁ তোমালোকে যোৱা কেলে নাযাওঁ আকৌ আমি চব গুচি গ'লে থকা লগত থাকিবি ইয়াত অকলে পাপা স্কুললৈ নগ'লে বাহাদুৰ চাই পিটিব আজি কালিয়ে কৈ পঠিয়াইছে চবকে মই যাবই লাগিব তোমালোক বিয়ালৈ যোৱা মই স্কুললৈ যাম একো নহয় যাওঁ ব'ল স্কুলত মই কৰিম নহয় বাপেতো থাকোঁতে তই কিহৰ চিন্তা কৰিছ নালাগে নেকি মই এনেও ভাল নাপাওঁ বিয়া চিয়া খাই তোমালোকে যোৱা হ'ব তেনেহ'লে পাছত কিন্তু ঠেন নাথাকিবি একো খাবলৈ নাপালো বুলি ধমেশ্বৰী সেয়া শুনিছানে ভেবেলা নাযায় হেনো বিয়ালৈ আমিয়ে যাওঁ ব'লা জিতেনকে ফোন এটা কৰোঁ গাড়ীখন লৈ আহিবলৈ হেল্ল' জিতেন এই আমাৰ ভেবেলা পেহীকৰ ঘৰ বিয়া খাবলৈ যাব লাগে বুজিছানি গাড়ীখন লৈ আহাচোন তুমি সোনকালে জোঁৱাই কেনি যোৱানে তোমালোক মোকো লৈ যাবাচোন দে আমি মানে ভেবেলা পেহীকৰ ঘৰত বিয়াখন খাই আহোঁগে বুলি ভাবিছো আপুনি ওলাওক তেতিয়াহ'লে ধমেশ্বদা কলৈ যায় হে আপোনালোক গোটেইখন ঘৰ আজি তলা মাৰিব নি দেৰি ই আকৌ ক'বা নালেহি বে নহয় মানে আমি চবেই ভেবেলা পেহীকৰ ঘৰত বিয়া এখন আছে তাকে বোলো খাবলৈ যাওঁ ভেবেলা আকৌ তাকে নাযায় নহয় স্কুল যায় বোলে সেই স্কুলৰ পৰা অহাৰ পিছত তাক অকণমান তুমি চোৱা চিতা কৰি দিবাচোন দেই মোলে চব হ'ব ধমেশ্বদা ফাইনেলি আজি মই ঘৰত থাকিম অকলে স্কুলটো এনেও নাযাওঁ মাহঁতক এনেহে কৈছো নহ'লে আকৌ লৈ যাব নহয় চুচুৰাই মেলি হ'লেও বিয়ালে সিহঁতক নাযাওঁ তেতিয়াহ'লে আমি দেউতাই মই আৰু বাইৰে গোটেইকেইটা ওলাই ছোৱাহঁতৰ ঘৰতে থাকিবি এই বাইৰৰ নিচিনা যি টিখন নকৰিবি আকৌ ঘৰত এৰি থৈ গ'লো বুলি স্কুললৈ যাবি ল'ৰা চিধা চিধি স্কুল যাবি চিধা চিধি ঘৰলৈ আহিবি এই মোলেশ্বৰ দাকে কৈছোঁ তোক অকণমান চোৱা চিতা কৰিবলৈ দুষ্টামিখন নকৰিবি আকৌ দেই ল'ৰা ঘৰতে থাকিবি মোৰ ওলাই হ'ল বোলে যাওঁ আমি ভেবেলা তোক ঘৰত থৈ গৈছোঁ বুলি য'তে ত'তে আকৌ ঘূৰি নুফুৰিবি টিকিলি আৰু তলকে আমি এনেও মোলেশ্বৰ দাক কৈয়ে থৈ গৈছোঁ তোক চাবলৈ হ'ব দে তোৰ নিচিনাকৈ মই ঘৰলৈ ল'ৰা নানো আৰু দেই মই কিবা তোমালোকৰ যদি ইমান বিশ্বাস নাই মোলেশ্বৰ দাক সুধি ল'বা আকৌ হ'ব দে ল'ৰা আমি মাত্ৰ তোক কথাটোহে কৈছোঁ আমি যাওঁ তই থাক তেতিয়াহ'লে ইহঁতি শুনিছে বুলি মই ভয়ে খাই গৈছিলোঁ নহয় কোনো মতেহে বাচিছোঁ দেই এই ফেলেকি বাইজনীৰ পৰা শান্তি নাই য'তে ত'তে জাচুচৰ নিচিনা আহি পেলাই মাজতে সোমাবহি আহি হ'ব দেই ইহঁতি গৈ লওক তাৰপিছত মই অকণমান পিছতে বতুৱাক ফোন কৰি পেলাই মাতি দিম ঘৰলৈ এনেও ইহঁতি ফোনটো থৈয়ে গৈছে মই ঘৰত অকলে আছোঁ বুলি শুনিছানে জিতেনে গাড়ী লৈ পালেহি সোনকালে কোৱা যাওঁ আপোনালোক গৈ থাককচোন মই গৈ আছোঁ এই ফেলেকি মেকআপ কৰি হোৱাই নাই তাইৰ লগতে যাম মই ছোৱালী তহঁতৰ হোৱাই নাই নি ঐ মুখত পিঠাগুৰি ঘঁহি সোনকালে আহোঁ বেৰেগ লহি ৰবি মই বিয়ৈলে ফোন এটা কৰি লওঁ আমাৰ লগত কি বিয়ৈও যাব নি আকৌনো কি হেল্ল' বিয়ৈ গাড়ীৰ ভিতৰত খাবলৈ কলহৰ মালৰ বটল দুটা লৈ ল'বচোন আপুনি দেই বাৰু One eternity later. ধমেশ্বদা আহক মই আহি পালোহি জিতেন তুমি পালাহি ধমেশ্বৰী সোনকালে আহা আকৌ দেৰি হৈছে নহয় আমাৰ জোঁৱাই বকে মাতি নাথাকিবা আমাৰ ফেলে কিবা পিঠাগুৰি ঘঁহি হৈছে বা নাই আইঅ পিঠাগুৰিহে ঘঁহিছে নি এই মানুহকেইটাৰ পৰা শান্তি নাই ওলাবলৈ ভেবেলা বেচেৰাটো ঘৰতে থাকিব বুলি 20 টকা এটা দি থৈ আহিছোঁ মই বুজিছেনি আপুনি তাকতো একো এটা দি থৈও নাহিলে ছোৱালী হ'ল নি ওলাই দেৰি হৈছে এইজনী আকৌ ৰাতিপুৱাৰ পৰা মুখত মেকআপ লেপুতে ওলাই হ'বই হোৱা নাই আহিলে সোনকালে ছোৱালী নহ'লে এৰি থৈ যামগৈ এতিয়া তোক হ'ল মই ব'লা তোমালোক বিয়ৈকো লৈ যাব লাগিব কিন্তু হ'ব লৈ যাওঁ আপোনাৰ বিয়ৈ ব'লক এতিয়া গাড়ীত উঠকগে মই কিন্তু আগতহে উঠিম আকৌ দেই ব'ল দেৰি কৰি নাথাকিবি উঠ বতুৱা স্কুল নাযাওঁ নি আকৌ গৈছোঁ তই আজি চাইকেল নোলোৱাকৈ আহিলি যে আজি কিবা কাম এটা আছে সেইকাৰণে চাইকেলখন নোলোৱাকৈ আহিলোঁ তইও চাইকেল ল'ব নালাগে ওলা ব'ল হয় নেকি তই কথাটো আগতে মোক কোৱা নাই কেলে পাপা মোৰ বেগটো লৈ আহাচোন স্কুললৈ যাওঁ দেৰি হৈছে তই আজি ইমান সোনকালে স্কুল ওলালি যে বাহাদুৰ পিটিব বুলি ভয় কৰিছ নি তই সি কিবা ক'লে কবি গেং লৈ গৈ টিকা ফালি থৈ আহিম মই তাৰ নাই পাপা ছাৰে আমাক একো কোৱা নাই আমি অকণমানহে সোনকালে ওলাইছোঁ একো নহয় দিয়া আজি খোজকাঢ়ি যাম নহয় অকণমান দেৰি লাগিব বেগটো লৈ আহাচোন মোৰ এইটো ল আৰু এই ইয়াৰ টিফিনটোতে কালি ৰাতি যে আমি ব্ৰইলাৰ মাংস খাইছিলোঁ তাৰ ভাজি অকণমানো ভৰাই থৈছোঁ খাবি দে হ'ব পাপা যাওঁ মই বাই ব'ল ভেবেলা ভেবেলা আমি দেখোন বেলেগ এটা ৰাস্তাই দিহে আহিলোঁ এইটো ৰাস্তাই দি নহয় স্কুল সিটো ৰাস্তাই দিহে যাব লাগিছিলে এই স্কুল পঢ়িনো কেইটা ডাঙৰ মানুহ হৈছে আজি স্কুল নাযাওঁ আমি
কেলে নেযাওঁ স্কুল সেই আজি মানে আমাৰ চব পেহীহঁতৰ ঘৰলৈ গৈছে নহয় বিয়া খাবলৈ ঘৰত আমাৰ আজি কোনো মানুহ নাই সিহঁতি মোক 20 টকা এটাও দি থৈ গৈছে নহয় আৰু সেইটোৱেদি মই আংকল চিপছ আনি থৈছোঁ তই স্কুল যাওঁ যদি যা মই স্কুল নাযাওঁ তোক এনেই ঘৰৰ পৰা আনিবলৈহে মই মিছা কথা কৈছিলোঁ স্কুল যাম বুলি আমাৰ ঘৰত চিপছ খাই খাই আজি ভূতৰ চিনেমা চাওঁ ব'ল ভুলভুলীয়া 3 বুলি ধুনীয়া চিনেমা এখন আছে মই দেখিছোঁ নহয় পাপাহঁতে ফোনত চাই থকা মোক খালি চাবলৈ নিদিয়ে ভয় খাওঁ বুলি আজি তই মই চাওঁ ব'ল ঘৰত যদি গম পাই কি হ'ব এই থ কোনেও গম নাপায় ঘৰত কিবা আমি স্কুল গৈছোঁ বুলিহে জানে এনেও বেগ চেগ লৈ ওলাই আহিছোঁ দেখোন তহঁতৰ পাপাই নিজে দেখিছে ব'ল তেনেহ'লে আমি যাওঁ নাযাওঁ আমাৰহে কথা তোকনো কেলে লাগে তাৰমানে এইকেইটা আজি স্কুল নাযায় মই বাপেক লগাই দিম তহঁতি স্কুল নাযাওঁ বুলি এনেকে বেগ চেগ লৈ তলকে ঘূৰি ফুৰিছে যে তহঁতি বতৰীয়াকো লৈ লওঁ নি লগত নহ'লে ইচোন আমাৰ চব প্লেনিং বৰবাদ কৰি দিব এই জহামালটো বৰ লগনি ইয়াক ভাল নাপাওঁ অকণো মই ভালটো ময়ো নাপাওঁ কিন্তু সি আমাৰ ফ্ৰেণ্ড হয় ন আৰু তাক লগত নিনিলে সি পাপাহঁতক চব লগাই দিবগৈ চিপছ আকৌ 20 টকাহে কিনিছিলি সি আহিলে কেনেকৈ খাম আকৌ নুজুৰিব নহয় তিনিটাই খাবলৈ তাৰ ওচৰত পইচা আছে নাই সুধ সি পইচা দিলেহে নিম তাক লগত নহ'লে আমাৰ লগত নলওঁ তাক জহামাল আজি মানে আমি আমাৰ ঘৰত টিভি চাম বুলি ভাবিছোঁ ভূতৰ চিনেমা তই চাওঁ যদি ওলা কিন্তু আমি পইচা 10 টকাকৈ তুলিছোঁ ইয়াৰ বতৰা আৰু মোৰ ভাগৰ 20 টকা হৈ গ'ল তই যদি 10 টকা দিয় তেতিয়াহে আমাৰ লগত চাবলৈ যাব পাৰিবি আমি মানে চিপছ আনি থৈছোঁ হ'ব মোৰ ওচৰত পইচা 20 টকা আছে মই কালি ৰাতি দেউতা যাব পৰা চুৰ কৰি থৈছোঁ নহয় ব'ল তেতিয়াহ'লে আমাৰ লগত তই আকৌ এনেও অকণমান পেট কুলি নহয় ঘৰত লগাই দিবি বুলি ভয় লাগে কথা নলগাওঁ দে মই ইমানো বেয়া নহয় নিনিয়া হ'লেতো লগাই দিলিহেঁতেন সেইটো আকৌ বেলেগ কথা আৰু সেইবোৰ এতিয়া চব কথা বাদ দে মোৰ পকেট হাত দে সেইবোৰ কথা বাদ দে আৰু ব'ল আমি চিনেমা চাওঁগে ব'ল A few moments later. বটুৱা ইয়াত টিভি চাই কিছু মজা লাগিব কিন্তু দে চিপছকেইটা উলিয়া মই না কল্ড ড্ৰিংকছটো দে আগতে খাই লওঁ তাৰপিছত এই লাইট চাইট অফ কৰি চাবলৈ বহুত মজা লাগিব আন্ধাৰ ৰুমত ভূতৰ চিনেমা চাই কিছু মজা লাগিব কিন্তু আনা সোনকালে চিপছ খাই বৈ পেলাই আৰু চিনেমা চাওঁ আমি মই চিপছ নাখাওঁ তহঁতিয়ে খা বটুৱা বাপেকেইটাক দি পঠিওৱা মাংস বাতিটোকে খাওঁ মই খাই বহুত মজা লাগিলে দেই যা ভেবেলা তই এতিয়া লাইটকেইটা অফ কৰি থৈ আগে যা আমি টিভি চাওঁ 2000 years later. ভবাতো নাছিলো তুমি হঠাৎ এৰি যাবা কৰি এৰাবৰলীয়া তুমি নহ'লে এই চহৰত নুফুলে বগেন ভেলিয়া আজিহে বতৰটো ফৰকাল লাগিছে দেই নোধোৱাও কেইবাদিনো হ'ল পাই গোটেইডাল একেবাৰে সমা গোন্ধাই গৈছেগে যাওঁ গাটোকে ধুই লওঁগে তাৰপিছত স্কুলৰ পৰা ভেবেলা আহিলে তাৰ লগতে অকণমান ফুৰিবলৈ যাম আই এডাল শব্দ ক'ৰ পৰা আহিছে মেচদাৰ ঘৰত দিন দুপৰতে চুৰ সোমালে নি বাৰু যি দেখিছোঁ এপাক চাই অহাই ভাল হ'ব পাই ভেবেলা মোৰ হ'লে বেলেগ ভয় লাগিছে দেই বটুৱা মোৰ ভয় লাগিছে পাই ভূতজনী যদি টিভি পৰা ওলাই কি হ'ব বাৰু ঘৰত মা পাপা কোনোৱে নাই ভূতকেইটা কিন্তু বৰ ভয় পালোৱা দেই ইমান যদি ভয় আছিলে ভূতৰ চিনেমা চাবলৈ লৈছিলেনো কেলে মোৰ পিছফালে কোনোবা এটা বহি থকা যেন লাগিছেচোন বটুৱা চাচোন চা এইফালে চা এই কোনো নাই জহনী অকণমান মনে মনে থাকচোন আৰু আমাক শান্তিকে টিভি চাবলৈ দে বটুৱা দৰ্জাত কোনোবা আছে বলচোন চাওঁগে মই নোৱাৰো দেই অকলে যাবলৈ বটুৱা তইও বৰ ভয় পাই দেই ভেবেলা বল তই মই চাবলৈ যাওঁ ইহঁত দুইটা গুচি গ'ল মোৰ অকলে ভয়ে লাগিছেচোন এতিয়া কি কৰোঁ মই তহঁতি দুটা মোকো লৈ যা লগত হনুমান চালিচা গালে বোলে ভূত নাহে সেইটোকে গাওঁ নেকি সেইটোও মনত নাই নহয় এতিয়া ভালকে কি কৰোঁ বাৰু মই কৃষ্ণ কৃষ্ণ কোনো নাহিবি আৰু দেই মোৰ পিছে খা বাপেকে টিভিটো দেখোন বেয়া হৈ থাকিলে মই এবাৰ পলোৱাই ভাল হ'ব আৰু দেই ময়ো গৈছোঁ মোলৈ অকণমান নাই এইটো সঁচাকে কোনোবা আহিছে মোৰ বহুত ভয় লাগিছে কি হ'ব এতিয়া আমাৰ চুপ থাকচোন একো নহয় ভূত চুটবোৰ একো নাই এনেই এইবোৰ মানুহে কোৱা কথাহে কোনোবা মানুহে আহিছে চাগে মই চাওঁ বাহিৰত এইটো কোন বাৰু ভেবেলা তোমালোক ইয়াত যে ঘৰত যে স্কুল নগলা হ'বলা
কেলে মাহঁতক দেখোন স্কুল যাম বুলি কৈ সিহঁতৰ লগত বিয়ালেও নগলা হেৰি মানে স্কুললে যাম আমি ন স্কুললে যাম বুলিহে গোটেইকেইটা এয়া ওলাইছো আৰু যাম এই দেৰিয়ে হৈছে আমাৰ স্কুললে যাবলৈ আপুনি যাওক আমি স্কুল যাম আৰু এতিয়া কি মিছা কথাখন ক'বলৈ আহিছা হে তোমালোকে এতিয়া 11টা বাজিব হ'ল এতিয়া কোনোবা স্কুল যায় নি আৰু গোটেইকেইটা এনেকে লগে ভাগে যে স্কুললে তুমিহে ঘৰৰ পৰা যাবা ইহঁতৰ ইয়াক কেলে মাতি আনিছা ইয়ালে ইয়াত দেখোন আমাৰ মুলেশ্বৰ দাইহে মই এনেই ভাবি আছিলো অথনিৰ পৰা কোনোবা ভূত আহিছে বুলি বতৰাটো অকণ মনে মনে থাকিব নোৱাৰা নিহে মুলেশ্বৰ দাই ভাবি আছে আমি স্কুললৈ গৈছো বুলি ঘৰত কিবা মা পাপাহঁতে গম নাপায় নহয় আমি স্কুললৈ যোৱা নাই বুলি সেইবেলা তুমি কিন্তু এনেকুৱা কৰিবা বুলি মই সপোনতো ভবা নাছিলো দেই তোমাক বহুত ভাল লগা বুলি ভাবিছিলো মই মুলেশ্বৰ দাই মোৰ ভুল হৈ গ'ল আজিৰ পৰা এনেকুৱা নকওঁ আপুনি কিন্তু মা পাপাহঁতক নক'ব দেই তুমি স্কুল যাবা বুলি ময়ো বিয়ালৈ যাবলৈ নাপালো ল'ৰা নিজেও স্কুললৈ নগ'লে মোকো বিয়ালৈ যাবলৈ নিদিলে কম নহয় কিন্তু দেই তুমি যাবলৈ নাপালে নাই একো নহয় ব'লক এতিয়া আমি গোটেইকেইটাই মিলি একেলগে ভূতৰ চিনেমা অকণমানকে চাওঁগে আপুনি ডাঙৰ মানুহটো থাকিলে আমাৰ ভয়ো নালাগে ব'লা তেনেহ'লে সেয়াকে চাওঁগে আৰু টিভিটো বেয়া হৈ থাকিলে নহয় কেনেকে বেয়া হ'ল অকণমান আগলৈকে দেখোন চলিয়ে আছিলে আমি তিনিটাই বহি চাই থকা নাছিলো জানো কিবা আৱাজ এটা দি পেলাই টিভিটো দেখোন একো ছবি তবি নোলোৱা হ'ল ৰঙা বগা চিন কিছুমানহে ওলাইছে আঁচ কিছুমানহে মই কিবা কি কৰোঁ মই ভয়তে ভূতজনী বাহিৰলৈ ওলাই আহিব বুলিহে তহঁতৰ ওচৰলৈ চাবলৈ আহিছিলো কি হ'ব এতিয়া কি হ'ল বতুৱা ব'লা আকৌ টিভি চাবলৈ যাওঁ মই টিভিটো চাই থাকোঁতে কিবা আৱাজ এটা কৰি টিভিটো দেখোন ছবি তবি একো নোলোৱা হৈ গ'ল টিভিটো বেয়া হ'ল নেকি চাই দিয়ক আহকচোন কি হ'ল মই কিন্তু একো খোৱা নাই দেই মই চুপচাপ বহিহে আছিলো চোফাটোতে তোমালোকে চব চেছ কৰি দিলা আৰু দেই ধমেশদা আহিলে মই কি বুলি ক'ম বাৰু ব'লা ব'লা টিভিটো কিনো বেয়া হৈছে তাকে চাওঁগেচোন কি জানিবা ভাল কৰিব পাৰোঁৱেই কিন্তু এটা কথা আকৌ মই টিভিটো ভাল কৰি দিয়াৰ পিছত তোমালোকে কিন্তু মোক কথা দিব লাগিব ভৱিষ্যতে আৰু এনেকৈ স্কুল বন্ধ কৰি ঘৰত টিভি চাই নাথাকোঁ বুলি মা দেউতাহঁতক এইবোৰ কথাত ফাঁকি নিদিওঁ বুলি হ'ব মুলেশ্বৰ আমি আজিৰ পৰা এনেকুৱা নকওঁ লাগিলে আমি বন্ধ বাৰত টিভি চাম কিন্তু আজিৰ পৰা এনেকৈ স্কুল ক্ষতি নকওঁ এতিয়া আমাক প্লিজ টিভিটো ভাল কৰি দিয়ক না মুলেশ্বৰ প্লিজ টিভিটো ভাল কৰি দিয়ক সিচোন নহ'লে মা পাপাই আহি আজি থ'ব মোক ইমানকৈ কৈছা যেতিয়া ব'লা আৰু চাওঁগে কি কৰিব পাৰোঁ আপোনাক বহুত বেয়া মানুহ বুলি ভাবি আছিলো আপোনাৰ এনেই বডি চডিবোৰ ডাঙৰ যে দেখিলে কিবা গুণ্ডা গুণ্ডাহে লাগে দেখোন হ'ব ব'ল টিভিটো ভাল কৰোঁগে এতিয়া ব'লা ব'লা